বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জীৱনৰ আয়ুস ৰেখা গণ জীৱনৰ ঈৰ্ষা নমস্কাৰ পোনপ্ৰথমে মই ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুটিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি গৰু বিহু যিহেতু গৰু বিহুটো প্ৰত্যেকেই পৰম্পৰাগতভাৱে পালন কৰে আমাৰ ঘৰতনো কেনেধৰণে পালন কৰিলোঁ তাকে অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যিহেতু মোৰ প্ৰত্যেকটো দিন বিশেষ দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এইটোনো কিয় ব্যতিক্ৰম কৰোঁ কওকচোন বাৰু বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আহক আমি এইখিনিতে গোট খাইছোহি আৰু আহিবলৈ আছে যেহেতু এইখিনিতে ৰখি আছোঁ আৰু আমি গাবলৈ যাম বিহু চ' আপোনালোকক যদি পাৰোঁ দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈকে